নমস্কাৰ প্ৰিয় দৰ্শক, চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ। মই প্ৰাঞ্জল শৰ্মা। কোভিড কলীয়া পৰিস্থিতিত সমগ্ৰ অসমতে এটা আতংকময় পৰিৱেশ এতিয়াও বিৰাজ কৰি আছে আৰু চৰকাৰে যিসমূহ নীতি নিয়ম ধাৰ্য কৰি দিছে সেই নীতি নিয়ম অনুসৰি বিভিন্ন অঞ্চলত সাধাৰণ ৰাইজে জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে। সকলোৰে ভয় কোভিডৰ পৰা কি ধৰণে হাত সাৰি থাকিব পাৰি, কি ধৰণে কোভিডৰ প্ৰট'কলসমূহ পালন কৰি কোভিডৰ নীতি নিয়মসমূহ পালন কৰি কোভিড নোহোৱাকৈ থাকিব পাৰি তাৰ বাবে সকলোৰে চেষ্টা চলাইছে। কিন্তু তাৰ মাজতো অসমৰ বিভিন্ন প্ৰান্তত দেখা পোৱা গৈছে কেৱল চৰকাৰী নীতি নিৰ্দেশনাই নহয়, স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা স্বাস্থ্য বিভাগৰ সৈতে জড়িত লোকসকলে যিসমূহ নীতি নিৰ্দেশনা পালন কৰিবৰ বাবে বাৰম্বাৰ এই দ্বিতীয় ঢৌৰ সময়তো আহ্বান জনাই আছে, অনুৰোধ জনাই আছে, এই সকলো নীতি নিৰ্দেশনাক অসমৰ বিভিন্ন প্ৰান্তত ভেঙুচালি কৰাৰ বাতৰি, ভেঙুচালি কৰাৰ দৃশ্যাৱলী আমাৰ হাতলৈ আহিছে। এই মুহূৰ্তত আমি আপোনালোকক এখন বজাৰ দেখুৱাম। সাধাৰণভাৱে এটা বজাৰৰ দৃশ্য বুলি হয়তো ক'ব পাৰি আৰু বজাৰত সেই ধৰণৰ দৃশ্যই সুলভ, স্বাভাৱিক সময়ত তেনেকুৱা দৃশ্য সুলভ। কিন্তু আজিৰ যি পৰিস্থিতি, এই পৰিস্থিতিত আমি এই মুহূৰ্তত যিটো দৃশ্য আপোনালোকক দেখুৱাব লৈছোঁ, ইয়াত চাওক, এই পৰিস্থিতিত এই দৃশ্যটো কিন্তু উচিত দৃশ্য বুলি কোনেও নক'ব। এয়া চাওক, বিভিন্ন ব্যক্তিয়ে গাতে গা লগাই সাধাৰণতে কোনো ধৰণৰ মহামাৰী নথকা অৱস্থাত, কোনো ধৰণৰ কোভিড কলীয়া পৰিস্থিতি উদ্ভৱ নোহোৱা অৱস্থাত বজাৰত এনেকুৱা দৃশ্য দেখা যায়। এই দৃশ্য সেই দিশৰ পৰা স্বাভাৱিক, কিন্তু আজিৰ যি সময়, কৰোনা মহামাৰীৰ দ্বিতীয় ঢৌ অব্যাহত আছে। এতিয়াও কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাগতভাৱে যদিও কিছু হ্ৰাস পাইছে, কিন্তু কৰোনাক্ৰান্ত লোকৰ মৃত্যুৰ হাৰ কিন্তু এতিয়াও হ্ৰাস পোৱা নাই। তেনে পৰিস্থিতিত এইসকল লোকৰ আচৰণ চাওক, কি ধৰণে কোভিড প্ৰট'কল ভংগ কৰা হৈছে। এই মুহূৰ্তত জানিব মন গৈছে আপোনালোকৰ ক'ৰ দৃশ্য এয়া নগাঁও জিলাৰ ঢিঙৰ দৃশ্য। ঢিঙৰ এখন বজাৰ, যিখন বজাৰত এইসকল লোকে কোভিডৰ কোনো নীতি নিয়ম পালন কৰা নাই। মুখত বহুতৰে মাস্কো নাই। এয়া চাওক, মাস্কখন থুতুৰিত ওলমাই এই ধৰণে ঘূৰি ফুৰিছে বজাৰত। ক'ব গ'লে হাজাৰ হাজাৰ লোক একত্ৰিত হৈছে। ঢিং পৌৰসভাৰ অন্তৰ্গত ঢিং বজাৰৰ দৈনিক পাইকাৰী শাক পাচলিৰ বজাৰ এইখন। আৰু এই দৃশ্যটো হৈছে কালি পুৱাৰ, শুকুৰবাৰে ইয়াত বজাৰ বহে আৰু সেই সময়ত এই ধৰণে লোকসকল ওলাই আহিল। SOP অনুসৰি ৰাতিপুৱাৰ ভাগত বজাৰ সমাৰ, দোকান পোহাৰ খোলাৰ নিয়ম, আৰু সেই সময়তো লোকসকলক বাৰম্বাৰ অনুৰোধ কৰা হৈছে, বাৰম্বাৰ আহ্বান জনোৱা হৈছে যে যদিহে অতিকৈ প্ৰয়োজন নহয় তেনেহ'লে বাহিৰলৈ নোলাব, সামাজিক দূৰত্ব অব্যাহত ৰাখিব, মানুহৰ পৰা যিমান পাৰি দূৰত থাকিব, মাস্ক ব্যৱহাৰ কৰিব, কোভিড প্ৰট'কলসমূহ ফ'ল' কৰিব। কিন্তু নাই, ঢিঙত সেয়া পালন কৰা হোৱা নাই। আনকি খবৰ অনুসৰি ঢিঙৰ পাৰ্শ্বৱৰ্তী বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰতো সেই একেই দৃশ্য দেখা পোৱা গৈছে। এই দৃশ্যসমূহ দেখাৰ পিছত নিশ্চিতভাৱে এটা কথা ক'ব পাৰি যে ইয়াত যদি এজন ব্যক্তিৰো কোভিড পজিটিভ হৈ আছে তেনেহ'লে সেই ব্যক্তিজনৰ শৰীৰৰ পৰা আন শতাধিক ব্যক্তিলৈ তুৰন্তে যে কোভিডৰ সংক্ৰমণ ঘটিব সেয়া কিন্তু নিশ্চিত। এটা মন্তব্য আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ যে সমগ্ৰ অসমতে বিশ্বজুৰিতে আমাৰ এই কৰোনা ভয়াৱহ ৰূপে মানুহৰ মৃত্যুমুখতো পৰিছে আৰু বহুত লোকে এই কোভিড প্ৰট'কল নামানি পেলাই মানে আপোনাৰ মুখত মাস্ক নলগাই ব্যৱহাৰ কৰি পেলাই এনেকৈ ধৰক আপোনাৰ যিখিনি আমাৰ আপোনাৰ কি বুলি কয় এই ডিষ্টেঞ্চ মানি চলিব লাগে সেইখিনিৰ পৰাও মানুহে বিৰত থাকে আৰু কোভিডৰ ওপৰত মানুহে বহুতে মানে ভেঙুচালি কৰি পেলাই তাক মানে কোনো ধৰণৰ কোভিড নাই বুলি পেলাই মানে তেওঁলোকে এই বজাৰ যি সমাগম কৰি আছে, ইয়াৰ বিপৰীতে আমাৰ প্ৰশাসনেও অলপ ইয়াত মানে হেৰি কৰাটো মানে কি কয় নজৰ ৰখাটো ভাল। কিন্তু প্ৰশাসনৰ পৰাও আমি ইয়াৰ পৰা কোনো সহায় পোৱা নাই, দেখা নাযায়। গতিকে যাৰ কাৰণে আমাক এই ৰাইজে এতিয়া এই কোভিড প্ৰট'কলৰ সময়ত এতিয়া যিটো ভাৱে ধৰক আপোনাৰ মানে ডিষ্টেঞ্চ মানি চলিব লাগে সেইখিনিৰ পৰাও মানে বিৰত থাকে। ইয়াত ঢিং পৌৰসভাৰ অন্তৰ্গত ঢিং বজাৰৰ দৈনিক পাইকাৰী শাক পাচলি বজাৰৰ শুকুৰবাৰৰ পুৱাৰ দৃশ্য। কি ধৰণৰ ভয়ংকৰ ৰূপত কোভিড প্ৰট'কল ভংগ হৈছে ঢিং বজাৰত এয়া আমি আপোনালোকক দেখুৱাইছোঁ। পৰিতাপৰ এটা দৃশ্য, পৰিতাপৰ এটা কথা। চাব গ'লে অতি ভয়ংকৰ এটা দৃশ্য এই মুহূৰ্তত, যি মুহূৰ্তত
সমগ্ৰ অসমবাসী সন্ত্ৰস্ত। নিতৌ নতুন নতুন কোভিড আক্ৰান্ত লোকৰ খবৰ, নিতৌ নতুন নতুন কোভিড আক্ৰান্ত লোকৰ মৃত্যুৰ বাতৰি, এই সকলো খবৰে স্বাভাৱিকভাৱে সকলো লোককে সন্ত্ৰস্ত কৰি ৰাখিছে, মানসিকভাৱে যথেষ্ট ভাৰাক্ৰান্ত কৰি তুলিছে। কিন্তু তেনেকুৱা এটা পৰিস্থিতিত কোভিডক যেন একো বুলিয়ে ভবা নাই এইসকল লোকে। আমি আপোনালোকক এই দৃশ্য দেখুৱালোঁ আৰু কেৱল এটাই অনুৰোধ, এটাই আহ্বান জনাব পাৰিম যে এনেকুৱা এটা পৰিস্থিতিৰ উদ্ভৱ নকৰিব, অন্যথা অতি মাৰাত্মক, অতি ভয়াৱহ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব অসমত। চিকিৎসকসকলে, চিকিৎসা কৰ্মীসকলে অহৰহ ব্যক্তিগত জীৱনকো পৰিহাৰ কৰি, ব্যক্তিগত জীৱনৰ সুখ স্বাচ্ছন্দ্যক ত্যাগ কৰি তেওঁলোকে কোভিডত আক্ৰান্ত লোকসকলৰ সেৱাত নিয়োজিত হৈ আছে। ভৰ গৰমত আমি লোকসকলে সাধাৰণ পোছাক পিন্ধি থাকিব পৰা নাই, তেনে মুহূৰ্তত তেওঁলোকে PPE কিট পৰিধান কৰি ঘণ্টাৰ পিছত ঘণ্টা ডিউটি কৰিছে। সেইসকল লোকৰ যি ত্যাগ, যি পৰিশ্ৰম, নিশ্চিতভাৱে তেওঁলোকে পাৰিশ্ৰমিক পায়, কিন্তু পাৰিশ্ৰমিক পোৱাৰ পিছতো তেওঁলোকে অতিৰিক্তভাৱে যিখিনি সেৱা আগবঢ়াইছে, একোগৰাকী ব্যক্তিক কোভিডৰ পৰা মুক্তি দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যিমানখিনি কষ্ট কৰিছে, সেই কষ্টখিনিক ন্যূনতম সন্মান আমি দিবই লাগিব। আৰু আমি যদি এই ধৰণে এটা পৰিৱেশৰ উদ্ভৱ কৰোঁ, এনেকুৱা ধিঙৰ যি দৃশ্য আমি আপোনালোকক দেখুৱালোঁ, এনেকুৱা পৰিৱেশ যদি আমি সৃষ্টি কৰোঁ, তেনেহ'লে কোনোপধ্যেই এইখন চৰকাৰ হওক বা অন্য কোনো ব্যক্তিয়ে কোভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। কোভিড কোনো চৰকাৰী আঁচনি নহয়, কোভিড কোনো চৰকাৰী ব্যৱস্থা নহয় যে চৰকাৰখনে ইচ্ছা কৰিলেই তাক নিয়ন্ত্ৰণ কৰি পেলাব পাৰিব বা কোভিড নোহোৱাকৈ ৰাখিব লাগিব। কোভিডক নিয়ন্ত্ৰণ কৰিব লাগিব আমি, কোভিডক সংক্ৰমণ হোৱাৰ পৰা ৰোধ কৰিব লাগিব আমি সৰ্বসাধাৰণ জনতাই। ন্যূনতম আমি নীতি নিয়মখিনি পালন কৰিবই লাগিব। এটা কথা নিশ্চিতভাৱে সত্য যে বজাৰলৈ আমি যাব লাগিব, কিন্তু আমি নিজে সজাগ আৰু সচেতন হৈ বজাৰ সমাৰ কৰাটো এই মুহূৰ্তত প্ৰয়োজন হৈ পৰিছে। হয়, স্বাভাৱিক হৈ থকা নাই পৰিৱেশ পৰিস্থিতি। ইয়াৰ পূৰ্বে কোভিড যেতিয়া নাছিল পৃথিৱীত, তেতিয়া আমি যি ধৰণে বজাৰ কৰিছিলোঁ, এতিয়া আমি কৰিব নোৱাৰিম। কোভিড যেতিয়া নাছিল পৃথিৱীত, আমি যি ধৰণে আড্ডা মাৰিছিলোঁ, আমি যি ধৰণে সময় কটাইছিলোঁ বন্ধু বান্ধৱীৰ সৈতে, যি ধৰণে আমি পৰিয়াল পৰিজন আত্মীয় স্বজনৰ সৈতে সময় কটাইছিলোঁ, এতিয়া নোৱাৰিম। আমি সেই পৰিৱেশ পৰিস্থিতিক জীয়াই থকাৰ স্বাৰ্থত, পৃথিৱীখন ৰক্ষা কৰাৰ স্বাৰ্থত, মানৱকুলক ৰক্ষা কৰাৰ স্বাৰ্থত সেইখিনি ত্যাগ আমি কৰিবই লাগিব, সেইখিনি বুজা পৰালৈ আমি আহিবই লাগিব। আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, কোভিড প্ৰট'কল ভংগ নকৰিব, যিমান পাৰি কোভিডৰ পৰা আঁতৰত থাকিব চেষ্টা কৰক। আমি সহযোগ কৰিলেহে চৰকাৰে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব, চিকিৎসা কৰ্মীয়ে এই পৰিস্থিতিক নিয়ন্ত্ৰণলৈ আনিব পাৰিব। সকলোখিনি আমি আগভাগ লৈ কৰিব লাগিব। এই আহ্বান কৰি এই প্ৰতিবেদনৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় ল'ব বিচাৰিছোঁ। ধিঙৰ পৰা আমাক এই বাতৰি যুগুত কৰি দিলে আমাৰ সাংবাদিক বাছাৰুল্লাহ মুজাদ্দাদিয়ে, আৰু এই মুহূৰ্তত কেমেৰাত মোক সহযোগ কৰিলে কৌশিক ৰাজখোৱাই। আপোনালোকে চাই থাকক DB নিউজ। ধন্যবাদ। DB নিউজ।